অধ্যক্ষ শ্ৰীযুত ৰাজেন শৰ্মা ডাঙৰীয়া, লিগিৰিপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ শ্ৰীযুত প্ৰসেনজিৎ বৰঠাকুৰে, মাননীয় সমল কেন্দ্ৰ মহোদয়সকল, মাননীয় RP মহোদয়সকল আৰু সন্মানীয় শিক্ষাগুৰুসকল, আমি এই FLLৰ 4দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আমাৰ অনুভূতিখিনি জাগ্ৰত কৰিব বিচাৰিছোঁ এটি গীতৰ মাধ্যমেৰে। এই ক্ষেত্ৰত আমাৰ অনেক ভুল হ'ব পাৰে, আপোনালোকে আমাৰ এইভাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। গীতটিৰ ৰচয়িতা হ'ল শ্ৰী ৰবি বৰা আৰু দীপাঞ্জলি গগৈ, আৰু এই গীতটিত সুৰ দান কৰিছে শ্ৰীযুতা ইলা বেগম আৰু শ্ৰী প্ৰগতি গগৈ বাইদেউ, আৰু বাকীসকল আমাৰ সহযোগীসকলে অংশগ্ৰহণ কৰিছে। আমাৰ এই ক্ষেত্ৰত যদি আমাৰ কিবা ভুল ত্ৰুটি ৰৈ যায় আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। নমস্কাৰ, আমি গীতটি আৰম্ভ কৰিবলৈ লৈছোঁ। কদম পাতে হালে চালে নিপুণ সমাধি আছে আয়া কি হৈছে চাওঁ নতুন শিক্ষা নীতি আহি আছে শিকিবলৈ যাওঁ আমি শিকিবলৈ যাওঁ ব'লৈ ব'ল কি হৈছে চাওঁ লগে ভাগে নিপুণ সফল কৰি যাওঁ আমি সফল কৰি যাওঁ কদম পাতে হালে চালে নিপুণ সমাধি আছে আয়া কি হৈছে চাওঁ নতুন শিক্ষা নীতি আহি আছে শিকিবলৈ যাওঁ আমি শিকিবলৈ যাওঁ আয়া শিকিবলৈ যাওঁ দল গঠন কৰি শিকো পোহৰ বিলাওঁ আমি পোহৰ বিলাওঁ যাওঁ যাওঁ গঢ়িবলৈ যাওঁ কণ কণ শিশুৰ মুখত হাঁহি বিৰিঙাওঁ আমি হাঁহি বিৰিঙাওঁ কদম পাতে হালে চালে নিপুণ সমাধি আছে আয়া কি হৈছে চাওঁ নতুন শিক্ষা নীতি আহি আছে শিকিবলৈ যাওঁ আমি শিকিবলৈ যাওঁ নিপুণ নিপুণ ভাৰত ভাষা আধুনিকতাৰে নাজৰিৰে আগুৱাই যাওঁ আমি আগুৱাই যাওঁ পোহৰৰ চাকি জ্বলাই আমি আশাৰে ভাৱনাৰে আগুৱাই যাওঁ আমি আগুৱাই যাওঁ কদম পাতে হালে চালে নিপুণ সমাধি আছে আয়া কি হৈছে চাওঁ নতুন শিক্ষা নীতি আহি আছে শিকিবলৈ যাওঁ আমি শিকিবলৈ যাওঁ আমি শিকিবলৈ